অখিল গগৈ অসমৰ অতি চৰ্চিত নাম। বৰ্তমান শিৱসাগৰৰ বিধায়ক। দীৰ্ঘ সময় ধৰি কাৰাবন্দী হৈ থকা এইগৰাকী নেতাক মুকলি আকাশৰ তললৈ আনিছিল অধিবক্তা কৃষ্ণ গগৈয়ে। আইনী যুঁজ দিয়া কৃষ্ণ গগৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এগৰাকী সদস্য। অখিল গগৈৰ হৈ আইনী যুঁজ দিয়া অধিবক্তা কৃষ্ণ গগৈয়ে এইবাৰ থাউৰা সমষ্টিৰ উপনিৰ্বাচনত নামিব অখিল গগৈৰ বিৰুদ্ধে। অৰ্থাৎ দুই গগৈ হ'ব ৰাজনৈতিক প্ৰতিদ্বন্দ্বী। ধৈৰ্য কোঁৱৰে সমষ্টিটোত নিৰ্বাচন খেলিব। CPM দলে প্ৰক্ষেপ কৰিছে কৃষ্ণ গগৈক। বিষয়টোৱে সমষ্টিটোৰ লগত ৰাজ্যখনত বিশেষ চৰ্চা লাভ কৰিছে। অখিল গগৈয়ে কা আন্দোলনৰ পাছৰ পৰাই এটাৰ পাছত এটা গোচৰত বন্দী হৈ আছিল কাৰাগাৰত। মাহৰ পাছত মাহ বন্দীত্ব জীৱন কটোৱা গগৈ 2021 বৰ্ষৰ বিধানসভাৰ নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। থাউৰা সমষ্টিত গগৈৰ দলে কি ফলাফল দেখুৱাবলৈ সক্ষম হয় সেয়া সময়ত পোহৰলৈ আহিব। নিউজ ডেস্ক ৰিপৰ্ট, হেডলাইন ব্ৰিফ।